Hi guys, welcome back to my YouTube channel HAJO. আজি আপোনালোকক এই ভিডিওটো দেখাবলৈ চেষ্টা কৰিম হাজো আৰু হাজোত যাম তাত কিছুমান ধুনীয়া ইউনিক বস্তু দেখাবলৈ চেষ্টা কৰিম যদিও লকডাউন তেন্তে হাজোত আমি যাম এটা হাজোত ভিডিও এটা বনাবলৈ চেষ্টা কৰিম মোৰ লগৰ এজন সহযোগী আছে এই দুইজনে যাম গতিকে বলক আমি হাজোলৈ যাওঁ আৰু ভিডিওটো আৰম্ভ কৰোঁ Welcome back to HAJO, State Bank of India. Erba koi jane ke ya ami ahiye paisho. Ete bole ako na. Puja baban na. Jononna raspot. Eto pahamela shop aru etia ami dokhin ma okomai jai ami tar mul gate pam sai thako. দেখিলে এইটোৱে মেইন গেট আৰু এইফালে হাজো মাধৱ মন্দিৰত সোমাব পাৰি আমি ৰাইট চাইডে আহিলোঁ আৰু সেয়া দেখিবলৈ পাইছে মন্দিৰ ফাইনেলি আমি আহি পালোঁ হাজো মন্দিৰ মূল মন্দিৰ গতিকে এতিয়া সম্পূৰ্ণ ভিডিওটো দেখাম আপোনালোকক হাজোৰ ওপৰত বা এই মন্দিৰটোৰ ওপৰত পাৰিলে পুৰণি কিছুমান ইতিহাস স্মৃতি বা এইবিলাকৰ কথা ইয়াত জানিব পাৰিব এই ভিডিওটোত গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ এতিয়া আৰু আগলৈ যাবলৈ চেষ্টা কৰোঁ তেন্তে চাই থাকক এতিয়া আমি বৰ্তমান ইয়াত পুখুৰীৰ পাৰত আহিছোঁ আৰু এতিয়া আমি ভৰি ধুবলৈ যাম আৰু ভৰি ধোৱাৰ পাছত আমি মন্দিৰত প্ৰৱেশ কৰিম গতিকে বলক আমি এতিয়া ভৰি ধুবলৈ যাওঁ আহিছোঁ আমি ভৰি ধোৱা আৰু এতিয়া আমি ভৰি ধুম এই মন্দিৰত দেখিছে এয়া কাছো গতিকে আমি এতিয়া ভৰিটো ধুই ল'ম আৰু তাৰপিছত আমি সকলোখিনি দেখুৱাবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম চাওক না কাছবোৰে কিদৰে পাৰলৈ উঠি আহিছে মানুহ দেখাৰ লগে লগে সিহঁতো একদম পাৰলৈ উঠি আহিছে কিজানি আমাক আধাৰ দিয়েই সিহঁতো জীয়াই থাকক দিয়ক খাই লৈ মানুহে যিদৰে জীয়াই আছে সিহঁতো জীয়াই থাকিব লাগেতো প্ৰাণী নাই সিহঁতো গতিকে থাকক দিয়ক এনেকৈ এয়া ভৰি হাতখন ধুও আৰু ধুই লৈ দেখাওঁ আগলৈ কি পাৰোঁ চাই থাকক এই কাছো খুৱাবৰ কাৰণে আধাৰ লৈছোঁ আৰু এতিয়া পুখুৰীৰ পাৰত যাম তাত এই আধাৰখিনি দিম আৰু তাৰপিছত গোটেই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া দেখিছে খাদ্য এয়া মানে মানে কাছত দিয়া যাব গতিকে আমি কাছখিনি খাদ্যখিনি দি দিওঁ বলক এতিয়া আমি যাম ওপৰলত গতিকে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মূল ওপৰলত যাম ওপৰত যাম গতিকে ওপৰৰ পৰাই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে বলক চিৰি বগাই আছোঁ আৰু মানে যাই আছোঁ ওপৰত গতিকে কিমান দূৰ যাব লাগিব চাওক না একদম এই ভিডিঅ'ত চাওক কিমান দূৰ আছে গতিকে উপায় নাই ভিডিঅ'টো বনাবলৈ অলপ কষ্ট কৰিব লাগিব যিহেতুকে ব্লগ বনাবলৈ আহিছোঁ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছোঁ মোৰ লগত এজন সহযোগী আছে তেখেতেও ব্লগ বনাব গতিকে অলপ ওপৰলৈ উঠি যাওঁ আহিয়ে পালোঁ চিৰিৰ মাজভাগ বলক আৰু অলপ আছে যাওঁ তেন্তে এয়া মূল প্ৰৱেশদ্বাৰ বন্ধ গতিকে ভিডিঅ'টো ভিতৰত যাই দেখুৱাব নোৱাৰিম তথাপিও গতিকে পৰিৱেশটো দেখুৱাম আমি হাজোত ওপৰত যাম ওপৰত আহিছোঁ আৰু ইয়াৰ পৰাই আমি সকলোখিনি দেখুৱাম এয়া একদম ওপৰৰ পৰা তলফালে চাওক তলফালে একদম
ধুনীয়া আৰু দেখি কিন্তু লোকেশ্যন একদম ক'ব নালাগে আৰু ইয়াত আহিব পাৰে সকলো আহিব পাৰে এইটো এটা সুন্দৰ প্লেচ হ'ল তীৰ্থস্থান এখন ধুনীয়া তীৰ্থস্থান অসম বিখ্যাত হয় এখন তীৰ্থস্থান সকলোৱে জানে হাজো পঞ্চতীৰ্থ লগতে তীৰ্থস্থান হাজো মানে একদম টুৰিষ্টৰ কাৰণে একদম ধুনীয়া প্লেচ টুৰিষ্টবিলাক আহে ইয়াত আৰু আহি পেলাই ইয়াত গৰম হওক ঠাণ্ডা হওক দুটা দিনতে আহি ইয়াত মানে সুন্দৰ পৰিৱেশ মানে উপভোগ কৰে ইয়াৰ মানুহৰ মানে যি সহজ সৰল মানে ভাষা আৰু মানুহক ইমপ্ৰেছ কৰিব পৰা ইয়াত বহুত বস্তু আছে গতিকে এই ভিডিঅ'টোত সেই গোটেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত এজন আছে ইয়াৰে কি কৰ্মকৰ্তা গতিকে এখেতৰ মুখেৰে আমি জানিব পাৰিম কিছু কথা ইয়াৰ মুখেৰে জানোঁ খুৰাজনৰ যে খুৰা এনে মন্দিৰটোৰ আপুনি ইতিহাস বুলি ক'লেতো আৰু বহুত আছে ইয়াত ক'বলৈ মানে নাই আৰু কিতাপ পত্ৰ স্মৃতিগ্ৰন্থ এইবিলাকত আছে কিন্তু দুই এষাৰ আপোনাৰ মুখেৰে দুই এটা অলপ ক'লে ইয়াত আমাৰ 4 তাৰিখটো নাই মন্দিৰত সেই ৰজাৰ দিনতে বনোৱা এইবিলাক বনোৱা হ'লে এতিয়া 4 তাৰিখ নাই আৰু ইয়াত আমাৰ পূজা ভাগ হৈ থাকে সদায় ৰাতিপুৱাই 6 বজাৰ পৰা ৰাতিপুৱাই প্ৰথম স্থান হয় তাৰপিছত হোম যজ্ঞ ইয়াত পূজাশান্তি দিনত আমাৰ 2 বজাত ভোগটো হয় ৰাতি লাহ হয় আৰু আপোনাৰ এই পুখুৰীটো এটা নাম আছে নিৰ্দিষ্ট এটা নাম আছে বিষ্ণু পুষ্কৰ বুলি কোৱা হয় বিষ্ণু পুষ্কৰ গতিকে এইটো আহোম বা এনেকুৱা ৰজাৰ দিনত এই নিৰ্মাণ আহোম ৰজাৰ আগতে আছিল গতিকে ইয়াততো বিভিন্ন ধৰণৰ টুৰিষ্টবিলাক আহে আৰু বছৰত আহে টুৰিষ্টবিলাক গতিকে ইয়াত হাজো বুলি ক'লে কিন্তু ইয়াত একদম আমাৰ বিখ্যাত হাজো বুলি পাঁচখন যাবলৈ তাৰপিছত গণেশ মন্দিৰ আছে আমাৰ কামেশ্বৰ মন্দিৰ কামেশ্বৰ মন্দিৰ তাৰপিছত কেদাৰ আছে আৰু কমলেশ্বৰ আছে সেইকাৰণে এখন আমাৰ পঞ্চতীৰ্থ গতিকে এইটো ইয়াত অকল হাজোৰ হয়গ্ৰীৱ মাধৱ আছে আৰু বাকী 4টা মন্দিৰ আছে থান ইয়াত ওচৰতে আছে গতিকে ইয়াত লাগালাগিয়ে হয় গতিকে ইয়াত বিভিন্ন তিথি আৰু ইয়াত মাঘ বিহু এনে কি কাতি বিহুত মানুহ বহুত মোটামুটি লাখৰ ওপৰত থাকে ইয়াত মানে অনুষ্ঠান কিছুমান তিথি আমাৰ কাতি মাহ আৰু মাঘ মাহত মেলা হয় কাতি আৰু মাঘ মাহত মেলা হয় তাৰমানে আমাৰ কাতিৰ মাহত তুলসীৰ পাত দান দিয়ে যাৰ যি ঘৰৰ পৰিয়ালৰ কৰ্ম থাকিলে ইয়াতে তুলসীৰ পাত দি গ'লে তেল ধূপ গোটাই দিব পাৰি মানে যিটো হ'ল এই যিটো পুখুৰীটো খন্দা আছিল এইটো কোন ৰজাৰ দিনত এনে খন্দা আছিল বা কেনেকৈ এইটো পুখুৰীটো কেনেকৈ মানে এইটো হেৰি হ'ল ইয়াৰ সৃষ্টিটো কেনেকৈ হ'ল এই পুখুৰীটো গতিকে আৰু মন্দিৰটো আপোনাৰ স্থাপন বুলি ক'লেতো আনুমানিক 1 শতাব্দী হয় এইটো ধৰা হয় চন বুলি কোনো ইয়াৰ এনে বিভিন্ন ধৰক গ্ৰন্থপঞ্জী স্মৃতিগ্ৰন্থবিলাক ওলাই গৈছে গতিকে তাতো পাব আপোনালোকে কিন্তু পুৰা বিশেষ এই বিষয়ে অধ্যয়ন নাই কিন্তু সেইকাৰণে বিশেষ একো ক'ব নোৱাৰিলে তথাপিও যেখিনি কৈছে সেইখিনি মানে ঠিক কথাই কৈছে বাকী ইয়াত এইকেইটা দিন কিজানি লকডাউনৰ কাৰণে অলপ অসুবিধা হৈছে বা ভক্তও অহা নাই বা মূল প্ৰৱেশ দ্বাৰো বন্ধ হৈ আছে সেইটো কাৰণে অসুবিধা হৈছে অলপ আৰু যাত্ৰীক কিবা মালা চালা আনিলে ইয়াতে আমি আৰু লগাই দিওঁ তাৰ বেলেগ আকৌ তেল চেল আনিছে আমি প্ৰভুৰ ওচৰত দিব পাৰিছোঁ ঠগিও দিব পৰা নাই যোনে ঠগিটো আনিছে আমি ৰাখি থৈ দিছোঁ সেইটো আমি ৰাতিপুৱাই ধুই মেলি প্ৰভুৰ ওচৰত দিছোঁ আৰু যাত্ৰীসকলক আনি দিব পাৰোঁ যে খুৰাই ক'লে গমেই পাইছে যে কেইদিন মানে সম্পূৰ্ণ ভক্ত অহা নাই আৰু আহিলেও মানে কি মূল মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে ইয়াত নীতি নিয়ম যি দিছে প্ৰশাসনে দি দিছে গতিকে প্ৰশাসনে ইয়াত নীতি নিয়ম দি দিছে গতিকে সেই নীতি নিয়মৰ ওপৰত বান্ধিয়ে চলিব লাগিব গতিকে খুৰাই ক'লে এইখিনি কথা গতিকে আহিব ইয়াত মানে বাহিৰতে প্ৰৱেশ কৰিব পাৰিব কিন্তু গতিকে আহিলে বাহিৰতে মানে কি পূজা পাতল কৰিব পাৰিব কিন্তু ভিতৰৰ মূল প্ৰৱেশ দ্বাৰত বন্ধ হৈ থাকিব ঠিক আছে খুৰা এইখিনি ক'লে ধন্যবাদ এয়াই হাজোৰ সুন্দৰ পৰিৱেশ কিছু চাই লওক ফাইনেলি হাজোৰ পৰা ওলালোঁ আৰু ইয়াত আহি খুবেই ভাল লাগিল ইয়াৰ মানুহৰ লগত কথা পাতি নিশ্চয় তেন্তে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ
যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড কোনোবা যদি চেনেলটোত নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব তেন্তে বাই বাই